নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলে স্বাগতম অন্য এটা ভিডিঅ'। আপোনালোকে চাইছে অসমীয়া বয় ভ্লগছ। চ' গাইজ, আজি আমি গৈ আছো অৰুণাচল মানে কি, আমি অৰুণাচল চব পালোহি। এইটো বৰ্ডাৰ, তাতে আছে অৰুণাচলৰ গেটখন আছে। আমি অৰুণাচল যাম, অৰুণাচল গৈ কালু হোটেলত যাম। আজি চাওমিন খাবৰ কাৰণে কালু টপ চাওমিন বনাই। তেওঁ হোটেলখন অকণমান মেৰামতি কৰিলে কাৰণে এতিয়া দামটো বেছি লয় আৰু সেইটোৱে অকণমান লেঠা আৰু। তো একো নাই, বাকী একদম অৰুণাচলৰ আমি বৰ্ডাৰ পাই গ'লোহি। তেওঁ অৰুণাচল যাম, অৰুণাচল গৈ মেলি পুৰা চাওমিন খাম। তাৰপিছতে আজি আপোনালোকক দেখাম আমাৰ ওচৰতে, মানে আমাৰ ঘৰৰ পৰা ধৰক 12 কিলোমিটাৰমান দূৰত বিহু কৰ্মশালা, বিহু শিকাই আছে। তো তাত যাম, তাত গৈ আপোনালোকক একদম মানে টিপটপকৈ দেখাম। আৰু যোনে নতুন আহিছে আমাৰ চেনেলটোলৈ, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব বটন থকা বেল আইকনটো একদম যিহে মাৰি থকা কোনো মতলব নাই, মাত্ৰ হৈ যাব লাগে। ছাবস্ক্ৰাইব কৰিব লাগে, বেল আইকনটো অল হৈ যাব লাগে। চ' বলক এতিয়া আমি যাওঁ। ছাবস্ক্ৰাইব কৰিলে নে নাই কোৱা? কৰিলে অঁ, চলো। চ' এইটো হৈ গ'ল নতুন ডিলাৰ, মানে আমাৰ কি হ'ল অৰুণাচল বৰ্ডাৰ সোমোৱাৰ আগতে এইটো নতুন ডিলাৰ খুলিলে বৰা অট'মোবাইল। চ' এতিয়া ইয়াত মানে কি হ'ল, অৰুণাচল সোমোৱাৰ মানে ইয়াত গেটত ভিডিঅ' কৰিব মানে এতিয়া ভিডিঅ' কৰিলে মানে আৰু মৰিব লাগিব, সেইকাৰণে ভিডিঅ' নকৰোঁ। আৰু এতিয়া আমি পাই গ'লোঁ, এইটো আমি অৰুণাচল বৰ্ডাৰ ভিতৰত সোমাই গ'লোঁ। এতিয়া এইফালে হৈ গ'ল এখন সৰু মৰকে অৰুণাচল টাউনখন, এইখন হৈ গ'ল গেটখন। অৰুণাচল ইমান ডাঙৰ কিবা গেট বৰ্ডাৰ নহয় তেনেকৈ। আৰু এইটো হৈ গ'ল মোৰ লগৰটো, পূৰা ধনী মানুহ, কি ক'ব আৰু যি মোবাইলে চলাই আৰু একদম কি ক'ব আৰু দামী মানুহবিলাক আৰু। চ' গাইজ ফাইনেলি আমাৰ বস্তু আহি গ'ল, আমাৰ চাওমিন আহি গ'ল। এইফালে পাপৰি পূৰা থুচাত লাগি গ'ল, কিন্তু মই এতিয়া তেনেকৈ মই থুচিব পৰা নাই, মই খাব পৰা নাই আৰু। চ' খাই বৈ মেলি আপোনালোকক লগ পাম। একদম টিপটপ চাওমিন বনাই দিছে, একদম দেখিছে আপোনালোকৰ ফুল প্লেট। মই খাইছোঁ গাহৰি, সিও খাইছে গাহৰি। চ' কিবা খাই বৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম একেবাৰে বিহু কৰ্মশালা। তাত যাবলৈ লাগে আমাৰ জল্দি, সেইকাৰণে খাই বৈ লওঁ। দি দিলোঁ এইফালে আমাৰ ফ্ৰী ম'মৰ চাটনি, আৰু এইফালে পূৰা প্লেট খতম। এইফালে ভক্ত পূৰা মোবাইল চলত ব্যস্ত হৈ আছে। তাৰপিছতে আৰু ভিডিঅ' বনাইছে, চাব ভিডিঅ'টো। বৰ্তমান আমি আছোঁ কালু হোটেলত, আৰু এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ। ইয়াৰ পৰা গৈ আপোনালোকক দেখাম বিহু কৰ্মশালা এই ৰংপুৰীয়াত, তাত দেখাম। বলক এতিয়া যাওঁ, চলো। বতৰটো পুৰা একদম ঠাণ্ডা মন, একদম কলা মালা বতৰ কৰিছে, বৰষুণো দিছে। সেইকাৰণে জল্দি ঘৰত যাওঁ, ঘৰত গৈ গাড়ী লৈ কিনি যাম আমি ৰংপুৰীয়ালৈ। তো বলক চলো। চ' গাইজ, আমাৰ কেমেৰা বয় পুৰা ব্লগিং কৰি আছে, যে লাষ্ট কৰিছে মানুহ দেখিলে মানে অকণমান টিপটপকৈ। চ' গাইজ ফাইনেলি মই সেই ঘৰো পাই গ'লোঁ, আৰু বৰষুণটো অকণমান কমিলে বাৰু, খালি বৰষুণ তলেও তথাপিতো মানে অলপ দিয়ে আছে। যদি ইয়াৰ পৰা আমি কৰ্মশালাত যোৱা একেবাৰে জল্দি যাওঁ। বলক 2 কোটি বছৰৰ পাছত
গাইছ ইয়াতে হৈ আছিলে বিহু কৰ্মশালা আমাৰ বিতুপন দা আদি ইয়াতে শিকাই আছিলে দেখিছিলে বিতুপন দা গান গাই আছিলে আৰু ঢোল বজাইছিলে দুইটাৰ পৰা নাচনি নচুৱাই মানে শিকাই আছে আৰু নতুন প্ৰজন্মবিলাকক ধুনীয়াকৈ শিকাইছে বিহু নাচিবৰ কাৰণে গাবৰ কাৰণে চ' আজি আপোনালোক দেখাম কৈছিলোঁ কৰ্মশালা আমাৰ ৰংপুৰীয়াত এইফালে ৰংপুৰীয়াত আছোঁ এইখন ফিল্ড দেখিলে আপোনালোকে কৰ্মশালাত পুৰা বিহু শিকাই আছে বিহু নাচি আছে গাই আছে আমাৰ যোনটো বিহু গান গাই আছিলে যোনটো বিহু গীত গাইছিলে আৰু ঢোলো বজাইছিলে সেইটো এই বিতুপন দা আমাৰ ঘৰৰ ওচৰৰ বিতুপন দা এতিয়া আহি কিনে শিকাই আছে একদম ধুনীয়াকৈ টিপটপকৈ আৰু আজি যোনে যোনে ভিডিঅ'টো চাই ভাল পায় তেওঁলোকে কি কৰিব লাগে সেইটো মই নকওঁ আপোনালোকে গম পাইছে কি কৰিব লাগে চ' যোনবিলাক নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি থৈ যাওক আৰু কৰিব নকৰে কৰি থৈ যাব তো আজিলৈ টাটা আকৌ নতুন কণ্টেণ্ট লৈ নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম পুনৰ চ' আজিলৈ সিমানতে টাটা বাই বাই